এখন গাঁৱত ফৰিং নামেৰে এজন খেতিয়ক মানুহে বাস কৰিছিল। খেতিয়কজনৰ ঘৈণীয়েকজনী অলপ আপোন পেটীয়া ভাৱৰ আছিল। ঘৰখনত মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। এদিন ৰাতিপুৱা সময়ৰ কথা। ফৰিঙে শোৱাৰ পৰা উঠি ঘৈণীয়েকক ক'লে, বোলো শুনিছা, আজি বতৰটো ডাৱৰীয়াহে, মোৰ পিঠা খাবৰ মন গৈছে। তই পিঠা খনচেৰেক ভাজি দিব নোৱাৰনে? আজি ভাত নাখাওঁ বুলি ভাবিছোঁ। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে, খাবলৈ মন গ'লেই হ'ব জানো? পিঠা খাবলৈ বৰা ধান ক'ত পাম? বৰা ধানটো আমাৰ ভঁৰালত নাই। হয় নেকি? তেন্তে কি হ'ব এতিয়া? পিঠা খোৱা নহ'ব দেখিছোঁ। যোৱাচোন কাৰ ঘৰত বৰা ধান মাৰিছে চোৱাগৈ, হেগাল নহ'লে খুজিয়েই আনাগৈ। ঘৈণীয়েকৰ কথা শুনি ফৰিঙে অলপ পৰ টভক মাৰি থাকি গাত এৰীয়া কাপোৰখন লৈ বৰা ধান বিচাৰি ওলাই গ'ল। তেনেতে এঘৰ মানুহৰ ঘৰত বৰা ধানৰ মৰণা এটা মাৰি থকা দেখি মৰণাৰ ওচৰতে বহি গৃহস্থৰ ঘৰৰ লগত নানান ধৰণৰ কথা পাতিবলৈ ধৰিলে। অলপ সময় কথা পতাৰ পিছত সি এটা বুদ্ধি সাজি ক'লে, কি হৈছে মোৰ পেটটোচোন বেয়াকৈ কামুৰিছে। কি হ'ল ফৰিং? তৎক্ষণাত আকৌ তোৰ কি হ'ল? মৰিলো ককাই, মোৰ পেটটো বৰ বিষাইছে মই ঘৰলৈকে যাওঁগৈ। এই বুলি কেকাই কেকাই কৈ ধানৰ ওপৰৰ পৰা উঠি লৰালৰিকৈ ফৰিঙে ঘৰলৈ বুলি খোজ ল'লে। তাৰ পিছত এৰীয়া কাপোৰখন জোকাৰি ঘৰত গৈ ঘৈণীয়েকক ধানখিনি দি ক'লে, এয়া ল বৰা ধান, মই বাকী কাম অটাম, তই পিঠা বনাবলৈ যো-জা কৰগৈ যা। বৰা ধান পাই ঘৈণীয়েকে মহা ৰং পালে। গধূলি সময়ৰ কথা। ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই অতাই পিঠাৰ খোলা পাতি ভাজিবলৈ ধৰিলে। ইফালে ভাত খাই উঠি ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল। তাৰ পিছত ঘৈণীয়েকে 12 কুৰি পিঠা ভাজি ডলা এখনত থৈ অতাই সৰহখিনি পিঠা নিজে খাই মাথোন খনচেৰেকমান পিঠা বাতি এটাত ভৰাই থৈ দিলে। তাৰ পিছৰ কথা। হেলি শুনিছে, পিঠা ভজা হ'ল, কিন্তু তোমাৰ সৈতে মোৰ এটা চৰ্ত আছে। কালিলৈ ৰাতিপুৱা আমাৰ দুইৰে ভিতৰত যিয়ে শোৱাপাটিৰ পৰা আগেয়ে উঠিব, সিয়ে 3 ভাগৰ এভাগ পিঠা খাবলৈ পাব, আৰু যিয়ে পিছত উঠিব সি 2 ভাগ পিঠা খাবলৈ পাব। ফৰিঙে টোপনিৰ জালতে ঘৈণীয়েকৰ কথাত হৰভৰ দি শুই থাকিল। ইফালে পিছদিনা শোৱাপাটিৰ পৰা এটাও নুঠা হ'ল। ৰ'দ ওলাই পকিবৰ হ'ল। তথাপিও দুয়োৰে কোনো নুঠে। দুয়ো টোপনিৰ ভাও জুৰি নাক ঘূৰঘূৰাই শুই আছে। শেষত ফৰিঙে দেখিলে যে এইদৰে সি হাল কোৰ বনবাৰী পেলাই থৈ কিমান আৰু শুই থাকিব। ঘৈণীয়েকে পিঠা 2 ভাগ খাওক, সি এভাগকে খাব। ইয়াকে ভাবি সি উঠি আহিল। গিৰিয়েক উঠি অহাৰ লগে লগে ঘৈণীয়েকে মাত লগালে, তুমি মোতকৈ আগেই উঠিলা, এতেকে তোমাৰ এভাগ আৰু মোৰ 2 ভাগ। হ'ব তয়ে খাবি বাৰু 2 ভাগ। তাৰ পিছত ফৰিঙে পিঠা খাবলৈ গৈ দেখিলে যে পিঠা খনচেৰেকহে মাথোন আছে। তেতিয়া সি ঘৈণীয়েকক সুধিলে, কৈ আৰু পিঠা ক'ত? এইকেইটাহে পিঠা হ'ল নেকি? আৰু ক'ৰ পৰা পিঠা ওলাব? যি হৈছিল আটাইবোৰ এই বাতিতে আছে। তুমি তাৰে এভাগ খাই মোলৈ 2 ভাগ থৈ দিবা। তেতিয়া ফৰিঙে পেটে পেটে ভাবিলে, এইটো বৰ আচৰিত কথা দেখোন। এদোণ ধানৰ মুঠেই এইকেইখনে পিঠা হ'ল। তেনেতে বেৰত আঁৰি থোৱা ডলাখনলৈ হঠাৎ তাৰ চকু গ'ল।
সি দেখিলে যে তাত পিঠাৰ সাজ বান্ধি আছে। সি সেই সাজবোৰ লিখিত 3 কুৰি পালে। কথাৰ গুৰি কৰবাত। অলপ সময়ৰ পিছত ঘৈণীয়েকে বটাটো উলিয়াই আনি তাক তামোল চালি কাটি দিওঁতেই সি তামোল এখন হাতত লৈ ফকৰা এটা মাতিলে। নঙলাতে মঙল এচাৰিতে দেও, 3 কুৰি পিঠা খালে নাজানিলে কেও। গিৰিয়েকৰ ফকৰাটো ঘৈণীয়েকে বুজিব পাৰি লাজতে তাৰ পৰা উঠি কাষত কলহ লৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ। ঘাটত কেইবাজনীও চিনাকি তিৰোতা মানুহ দেখি তাই সিহঁতক সেই কথাটো ভাঙি পাতি ক'লে যে তাইৰ গিৰিয়েক সৰবজান। তিৰোতা মানুহৰ কথা ইজনী সিজনীৰ কাণত পৰি বহল হৈ গ'ল আৰু সকলো গঞা মানুহে ফৰিঙক সৰবজান বুলি জানিলে। ইতিমধ্যে গাঁৱৰে এজন মানুহৰ এজনী ক'লা গাই হেৰাইছিল। গৰুৰ গৰাকীৰে 5 দিন সেই গৰুজনী বিচাৰি নাপাই শেষত ফৰিং সৰবজান বুলি শুনি ফৰিঙৰ কাষ পালেহি। বোলো ফৰিং ককাই, বৰ বিপদ এটাত পৰি আহিলোঁ হে। শুনিছ আপুনি বোলে সৰবজান। মোৰ কলি গাইজনী আজি 5 দিন ধৰি বিচাৰি পোৱা নাই। আপুনি সম্ভেদ উলিয়াই দিব বুলিয়েই আশা কৰি আহিলোঁ। দৈৱক্ৰমে সেইদিনা পুৱা ফৰিঙে তাৰ বাৰীৰ পিছফালে উলুৱনিৰ মাজত সেই কলি গৰুজনীয়ে চৰি থকা দেখিছিল। সেই দেখি ফৰিঙে অলপ চিন্তা কৰি তাক ক'লে, এটা কাম কৰা তুমি। বাৰীৰ পিছফালে এইপিনে বিচাৰি গ'লে তুমি তোমাৰ গৰুজনী পাবা। ফৰিঙৰ কথামতে মানুহটোৱে গৈ থিতাতে গাই গৰুজনী পাই আনিলে। ইয়াৰ পিছত ফৰিং যে বৰ প্ৰমাণী সৰবজান সেই কথা চাৰিওফালে বিয়পি পৰিল। এই কথা গৈ ৰজাৰ কাণতো পৰিলেগৈ। ইতিপূৰ্বে ৰজাৰ ঘৰত এডাল বহুমূলীয়া সোণৰ হাৰ হেৰাইছিল। ৰজাই অনেক বিচাৰ খোচাৰ কৰিও সেই হাৰডাল উলিয়াব নোৱাৰিলে। সেই দেখি ৰজাই সৰবজানক হাৰ উলিয়াই দিবলৈ নিমন্ত্ৰণ কৰিলে। এই কথা ৰজাৰ টেকেলাই গৈ ফৰিঙক ক'লত ফৰিং থিতাতে মুচকচ যোৱা যেন হ'ল। নগ'লেও ৰজাই কাটিব, গৈ হাৰ উলিয়াই দিব নোৱাৰিলেও কাটিব। আৰু সি যে সৰবজান নহয় এই বুলি ক'লেও ৰজাই তাক কাটিব। এতেকে সি কি কৰিব একো ভাবি নেপায়, যি কপালত থাকে তাকে হ'ব বুলি ঈশ্বৰকে চিন্তি ৰজাৰ আগত গৈ উপস্থিত হ'লেগৈ। তেতিয়া ৰজাই সৰবজানক অহা দেখি মন্ত্ৰীক ক'লে, মন্ত্ৰী ডাঙৰীয়া, সৰবজানক ভিতৰলৈ নি জা জলপানেৰে আপ্যায়ন কৰাগৈ। তাৰ পিছত তেওঁক জিৰণি ল'বৰ বাবে ব্যৱস্থা কৰি দিবা। ৰজাৰ আদেশ পোৱাৰ পিছতে মন্ত্ৰীয়ে আদৰ সাদৰ কৰি ঘৰৰ ভিতৰলৈ লৈ গৈ দৈ গাখীৰ, কোমল চাউল, গুড়েৰে ভালকৈ এটা জলপান খাবলৈ দিলে। ইফালে ৰজাৰ 2জনী কুঁৱৰী আছিল। এজনীৰ নাম মাদৈ আৰু আনজনীৰ নাম হাদৈ। হাদৈয়ে ৰজাৰ সোণৰ হাৰডাল চুৰি কৰি লুকুৱাই ৰাখিছিল। সৰবজান অহা শুনি ধৰা পৰিম বুলি ভাবি হাদৈৰ মুখত পানী নাই। সেই দেখি সৰবজানে জলপান খোৱাৰ ঘৰৰ ওচৰতে হাদৈয়ে থিয় দি বেৰৰ জলঙাইদি জুমি সৰবজানক চাই আছিল। ইফালে ভয়ত সৰবজানৰ মুখতো পানী নাই। সি দৈ গাখীৰেৰে জলপান বাতি দেখি আপোনা আপুনি ক'লে, দৈ আজিহে খাই ল ভালকৈ, কালিলৈ ৰজাই কি কৰে ঠিক নাই। সৰবজানে এইদৰে কোৱা শুনি সৰু কুঁৱৰী হাদৈয়ে ভাবিলে যে কথা সৰ্বনাশ। মোক সৰবজানে ধৰিলে। ইয়াকে ভাবি কুঁৱৰীয়ে ওলাই আহি সৰবজানক হাতত ধৰি ক'লে, সৰবজান, মোৰ কথা তুমি নকবা। তোমাক যি লাগে মই তাকে দিম। সৰবজানৰ তেতিয়া বুজিবলৈ বাকী নাথাকিল যে হাদৈ নামৰ এই ৰাণীৰ চোৰ। সি গহীনকৈ মাত লগালে, আইদেউ, আপোনাৰ কথা বাৰু নকওঁ।
কিন্তু আপুনি হাড়ডাল এতিয়াই নি ৰজাৰ হাতনি পেৰাত থৈ দিয়কগৈ। তেতিয়া সৰবজানৰ কথা মতেই হাড়ডাল নি ৰজাৰ হাতনি পেৰাত থৈ দিলে। পিছদিনা ৰজাই ৰাজসভালৈ সৰবজানক মতাই আনি ক'লে, সৰবজান, তোমাক যি উদ্দেশ্যেৰে মাতি অনা হৈছে তুমি তাৰ গণনা কৰি আমাৰ সোণৰ হাড়ডাল উলিয়াই দিব লাগে। তেতিয়া সৰবজানে অলপ চিন্তা কৰি ক'লে, স্বৰ্গদেউ, বন্দীয়ে কোনেও হাড় চুৰি কৰা নাপাওঁ। স্বৰ্গদেউৰ হাতনি পেৰাতে হাড় থকা মোৰ ভাৱ হয়। তেতিয়া ৰজাই হাতনি পেৰাটো ৰাজসভালৈ আনি মেলি চালে। দেখিলে সঁচা কথা, হাড়ডাল তাতে আছে। কথাটো দেখি সকলো আচৰিত হ'ল। সৰবজানৰ কৰ্মত সন্তোষ হৈ ৰজাই মাটি বাৰী ধন বস্তু দি ৰজাৰ সভাতে সভাসদ কৰি ৰাখিলে। এদিনৰ কথা, ৰজাই হাতৰ মুঠিতে ফৰিং এটা সুমুৱাই মুঠি মাৰি ধৰি সৰবজানক সুধিলে, সৰবজান, কোৱাচোন মোৰ হাতৰ মুঠিত কি আছে? ৰজাৰ আকস্মিক প্ৰশ্নত সৰবজানৰ তালু ফুটি জীৱ যোৱা যেন অনুভৱ হ'ল। সি বেজাৰতে ক'লে, এক কলো লেখি, এক কলো দেখি, হাঁহা দৈ বোলোতে ওলাল সোণৰ হাড়, এতিয়াহে পৰিল ফৰিঙৰ মৰণকাল। ফৰিঙৰ মৰণকাল শুনি হাতৰ মুঠিত থকা ফৰিঙৰ কথাটোকে কৈছে বুলি সন্তোষ পাই মুঠিৰ পৰা ফৰিংটো এৰি দি সৰবজানক নিজৰ গাৰ সাজ কাপোৰ সলকাই দি বটা পিন্ধালে।